এটা দিনৰে ৩ নম্বৰটো ভিডিঅ'ৰ মানে আৰম্ভ কৰিছোঁ। পাই গ'লোহি আমি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ পাই গ'লোহি আমি দক্ষিণ পাট সত্ৰ। ৰাস বোলে প্ৰথম ইয়াতে মানে প্ৰথম আৰম্ভ হৈছিলে। তাৰ আপোনালোকে এনেকৈ ক'লে বুজি পাব চাগে। ত' গাইজ মই আছোঁ এতিয়া মামা ককাহঁতৰ ঘৰত। মামা ককা মানে মোৰ মামা ককা নহয়। তো হাই গাইজ, ৱেলকাম টু মাই চেনেল ব্লগিং উইথ নিবিৰ। আজি এটা দিনৰে ৩ নম্বৰটো ভিডিঅ'ৰ মানে আৰম্ভ কৰিছোঁ। ৩ নম্বৰটো ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু চাওক অৱস্থা একদম বেয়া। ৰাতিপুৱা ৫টা বজাতে ওলোৱা আৰু ক'লৈ বুলি ওলাইছিলোঁ, শিৱসাগৰলৈ ওলাইছিলোঁ। কিন্তু এতিয়া ক'ত পালোহি গম পাই নে? এতিয়া পালোহি ঢেকীয়াখোৱা নাম। আৰু বিশ্বাস নাই হোৱা যদি মোৰ সন্মুখত আছে, এয়া চাওক ঢেকীয়াখোৱা নামঘৰ। তো মায়ে আহি তাতে মানে সেৱাই বস্তু লৈছে। তাৰপাছত অহাৰ পিছত আমি ভিতৰলৈ সোমাই যাম। তো ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া চাওক পাই গ'লোহি আমি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। তো সোমাবলৈ এইফালেদি লাগে বুলি কৈছে। তো আমি এইফালেদি সোমাই যাম। তো ব'লক আপোনালোককো লগতে লৈ যাওঁ। তো গাইজ শিৱসাগৰৰ পৰা যোৰহাটলৈ অহা এই ৰাস্তাটো মই নুঠিলোহে, মই শুইয়ে থাকিলোঁ। তো এইফালে হাত মুখ ধোৱা মানে স্থান আছে। তো ইয়াতে মুখখন অকণমান ধুই লওঁ, আঠা আঠা লাগি আছে। তো মুখখন ইয়াতে ধুলোঁ আৰু এইফালে ৰাস্তা এটা আছে আৰু মাহঁত এইফালেদি গৈছে। তো চেণ্ডেলযোৰ ইয়াতে খুলি লওঁ। দাদাই মই চেণ্ডেলযোৰ একে দেখিছেনে? আৰু এতিয়া এইফালে সোমাই যাওঁ আৰু মুখখন ধুই দিয়াৰ পৰাহে অলপ ভাল লাগিছে। এনেকুৱা ধৰণৰ বস্তুবিলাকে দেখোঁ, মানে চাকি দিয়া এটা বেলেগকৈ ঘৰ থাকে আৰু ইয়াত কম চাকিয়ে আছে। অথনি আমি মানে য'ত চাকি দিছিলোঁ, মানে কি আছিলে এখন শিৱদৌল, তাততো বহুত আছিলে। তো ইয়াত পূৰা নতুনকৈ বনায়ো আছে আৰু এইফালে পূৰা চফা কৰি আছে, ৰং চং দি মেলি পূৰা চফা কৰিছে। আৰু এইবিলাক চাকি আৰু ইয়াতে চাকি তাকি দিওঁ আৰু বঢ়িয়া। গাইজ এইফালে কি আছে আপোনালোকে চাব পাৰে। এইফালে আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মুঢ়াভাগ। এইটো মুঢ়াভাগ, এই ভাগ। আৰু আপোনালোকে এইফালে মাত শুনিছেনে? চাওক ইয়াৰ ভিতৰত অখৰা চলি আছে, ভাওনা। আৰু ওপৰত এইবিলাক লিখিয়ে থোৱা আছে, মাধৱদেৱ সংগীত মহাবিদ্যালয় ঢেকীয়াখোৱা বৰনামঘৰ। তো ভিতৰত প্ৰশিক্ষণ চলি আছে আৰু। তো গাইজ ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন নামঘৰটো আৰু এইটো আৰু এয়া এতিয়া ভিতৰত বন্ধ কৰি থোৱা আছে আৰু এইবিলাক ৰং দি থোৱা আছে। আৰু বাকী এইকণতে আছে চাওক, এইকণতে আছে ঢেকীয়া ফুল। আৰু এয়া চাওক ইয়াতে আছে, ইয়াত ঢেকীয়া ফুল। ইয়াত চাওক ঢেকীয়া ফুল সজাই থোৱা আছে এই তিনিটাতে, এটা দুটা তিনিটা। আৰু মণিকোট চণিকোট এতিয়া বন্ধ হৈ আছে কাৰণ চবতে ৰিপেয়াৰ চিপেয়াৰ চলি আছে। পূৰা মানুহে পূৰা কামত লাগি আছে। ভাদ মাহ পাইছেইতো। তো ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলালোঁ আৰু এনেকৈ আৰু চাই মেলি আৰু সেৱা ভাগ কৰি। তো এতিয়া আকৌ গৈ আছোঁ এঠাইলৈ। তো আপোনালোকে গম পাই থাকিব, চাই থাকক মোৰ ভিডিঅ'টো। তো বাকী আছোঁ সন্মুখৰ পৰা আৰু এনেকুৱা অথনি অকণমান দেখাইছিলোঁ সেইকাৰণৰ পৰা। তো এতিয়া একেবাৰে পোনে পোনে আহিলোঁ। ইয়াত লিখি থোৱা আছে অথনি মই কোৱাখিনিয়ে। আৰু এইফালে দুটা হাতী আছে, মাজতে এইটো ঘণ্টা, দুয়োটাই ধৰিলে মানে দবাইছে আৰু তেনেকুৱা। আৰু এইটো বাটচৰা টাইপৰ ভিতৰটো, কাৰণ মই আপোনালোকক সেইকাৰণত দেখুৱাই দিছিলোঁ। দিয়া গাইছ, এতিয়া আমি এঠাইলৈ আহিছোঁ। তো যাওঁতে কৈ আছোঁ। তো গাইজ সেয়া আমি গৈছিলোঁ সত্ৰাধিকাৰ, মানে গোসাঁই হয় সত্ৰাধিকাৰ। মানে তেখেত হৈছে আমাৰ মানে ককা পূৰ্বপুৰুষসকলৰ মানে শৰণীয়া গোসাঁই। তেখেতে মানে আমাৰ পূৰ্বপুৰুষসকলক শৰণ দিছিলে। আৰু তেওঁ ঘৰ সেই যোৰহাট। তেখেত মানে আপোনালোকে চাগে এটা কথা গম পায়, সত্ৰ দুই প্ৰকাৰ থাকে। এক হৈছে বিয়া পাতে আৰু বিয়া নপতা বিষয়া সত্ৰ, বিয়া পতাখিনি আৰু বিয়া নপতাখিনি উদাসীন সত্ৰ। আৰু সেয়া বিষয়া সত্ৰৰ মানে সত্ৰাধিকাৰ হয়, পূৰ্বপুৰুষসকলক শৰণ দিছিলে। তো আমি তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু মানে দেউতাই চিনি পায়, ফোন চোনত কথা বতৰা চলিয়ে থাকে। তো সেইবাবে আমি তালৈ গ'লোঁ আৰু তেখেতৰ ওচৰত সেৱা জনালোঁ আৰু তো সেয়াই আছিলে তেখেতৰ ঘৰলৈ যোৱা মূল কাৰণ। আৰু যোৰহাটলৈ যোৱা মূল কাৰণো তেওঁক লগ কৰাহে আছিলে। তো তাৰ পৰা ওলাই আহি আমি ৰাতি থাকিলোঁ দেউতাৰ মানে খুৰাকৰ ঘৰ হয় আৰু তাতে আমি থাকিলোঁ ৰাতি। তাৰ পাছদিনাখন আমি ৰাতিপুৱাই ওলাই আহিলোঁ মাজুলীলৈ।
তো এতিয়া আপোনালোকে মাজুলীৰ দৃশ্য চাওক। তো গাইছ আপোনালোকে ৰ'পেক্স নামটো শুনিছে, ৰ'পেক্স জাহাজখন, ডাঙৰ জাহাজ। তো এইখন চাওক, এইখন হৈছে ৰ'পেক্স। কিন্তু এইখন যাব 2টা বজাত, কিন্তু আমি ইমান দেৰিলৈকে থাকিলে নহ'ব, সেইবাবে আমি বেলেগতে যাব লাগিব আৰু। তো গাইছ মাজুলী অপলামুখৰ পৰা নামি পাই গ'লোহি আমি দক্ষিণপাট সত্ৰ, এইখন গেটখন। তো গাইছ এইফালে কিবা মূৰ্তি আছে, কিবা ভালকৈ ধৰিব পৰা নাই, মই পাছফালে আছোঁ, কিন্তু এইটো ধৰিব পাৰিছে দে, এইটো চাওক বগলী, এই যে কৃষ্ণই বকাসুৰক বধ কৰিছিলে এয়া। তো গাইছ মেইন সত্ৰভাগ এই ভাগ, কিন্তু বন্ধ আছে, মানে কমলাবাৰী সত্ৰ বৰ্তমান বন্ধ আছে, কাৰণ এইবিলাক মানে ৰিপেয়াৰ চলি আছে, নতুনকৈ বনাই আছে, আৰু এইবিলাক আপোনালোকে চাব পাৰে চব মানে বনাই আছে আৰু বস্তু, সেইটোৰ বাবে বন্ধ আছে। আৰু এইবিলাক কাষত ভকতৰ বহা স্থান আৰু কাষে কাষে আছে। আগতে আমি দক্ষিণপাট সত্ৰলৈ আহোঁতে পহু দেখিছিলোঁ, শহাপহু দেখিছিলোঁ, কিন্তু এয়া চাওক পহু, এয়া চাওক ধৰা পৰিছেনে, এয়া চাওক পহু, হৰিণ, হৰিণ ন চাওক, হৰিণ নহয় নি, এয়া হৈছে দেখিছে এইবাৰ ডাঙৰ পহু, আৰু শহাপহু আছে, শহাপহু এইফালে থাকে ন, শহাপহুখিনি ক'ত আছে শহাপহু, এইয়া চাওক শহাপহু, এতিয়া কম আছেচোন, তিনিটা আছে, এয়া এইফালে শহাপহু আছে, এইফালেও পহু আছে। তো গাইজ এয়া হৈছে দক্ষিণপাট সত্ৰ ৰাসৰ সেই মঞ্চ, আৰু ইয়াত আৰু মানে কি হয়, মানে এতিয়া মানে মানুহ এজনক সুধিছিলোঁ, আৰু তাত মানে কৈছে ৰাস বোলে প্ৰথম ইয়াতে মানে প্ৰথম আৰম্ভ হৈছিলে, তাৰপিছত বেলেগত হেৰি হৈছে, তো মানে ইয়াত ৰাসটো অকণমান ডাঙৰকৈ পাতে আৰু। তো গাইজ এতিয়া আমি আহিছোঁ হেৰি চামগুৰি সত্ৰ, মানে আপোনালোকে এনেকৈ ক'লে বুজি পাব চাগে, মুখা সত্ৰ। বাকী চামগুৰি সত্ৰ মানে মুখা সত্ৰৰ ভিতৰভাগ এনেকুৱা, আৰু এয়া গৰুণ্ড পক্ষী দেখিছেই, আৰু এইভাগ কি নাজানো, বাকী এইবিলাক বহুত মানে কি বুলি কয়, বহুত মুখা বনাই থোৱা আছে, এইফালে হনুমানৰো আছে, এই তলত এইফালে ইয়াৰ ৰাৱণৰো আছে, ৰাৱণ হয়তো মানে খাটাংকেতো নাজানোৱেই, বাকী ইমান দূৰ মানে ইমান মুখা আছে, এতিয়া মই কোনটো কেনেকৈ ক'ব নোৱাৰিম, গতিকে আপোনালোকে চাই যাওক, চাই যাওক। আৰু ইয়াত আপোনালোকে দেখিব পাৰে এইবিলাক বগা বগা কিছুমান মুখা, মানে এইবিলাক মানে বনাই থকা হৈছে, সম্পূৰ্ণ হোৱা নাই। বাকী ইয়াত কিছুমানত মানে হেৰি নামো লিখি থোৱা আছে, যেনেকৈ এয়া দেখিছেনে, এই মূৰ্তিটো হৈছে নৰকাসুৰ ৰজা, এই তলত দেখুৱাই থোৱা আছে এয়া নৰকাসুৰ ৰজা বুলি। বাকী এইডাল সাপডাল দেখিছে, এয়া চাগে আপোনালোকে ধৰিব পাৰিছে, এয়া হৈছে অঘাসুৰ, মানে সাপ যে কৃষ্ণক মানে খাবলৈ যায়, মানে ৰাসত চাগে ৰাস চাইছে যদি আপোনালোকে দেখিছে, আৰু সকলোৱেতো ৰাস চায়েই আৰু গম পাওঁ। আৰু এইফালে এয়া গণেশ, মাই গড কি আৰ্ট, আৰু এয়া হনুমান, সকলো মূৰ্তিৰে মানে আছে। আৰু বাকী কিছুমান অদ্ভুত মুখাও দেখিবলৈ পোৱা গৈছে, যেনে এয়া আপোনালোকে দেখিছে, আৰু কি এতিয়া নামটো নাজানো বাৰু। বাকী এয়া ৰাৱণ, আৰু ৰাৱণেই হয়তো 10টা মূৰ আছে। বাকী নৰকাসুৰ আহিছে, নৰসিংহ আছে এইফালে। তো গাইজ মই আছোঁ এতিয়া মামা ককাহঁতৰ ঘৰত, মামা ককা মানে মোৰ মামা ককা নহয়, মা ভাগৰ মামা ককা। তো মাজুলীতে আছে, বেলেগ ক'লৈকো নাই। আৰু শিৱসাগৰলৈ আহিম বুলি কৈ 3খন জিলাত ঘূৰিলোঁ, শিৱসাগৰ, এইফালে যোৰহাট, আৰু এতিয়া মাজুলী, আৰু সেই তিনিখন জিলাৰ পৰা 3টা ভিডিঅ' বনালোঁ, আৰু মিক্সকৈ বনাইছোঁ আৰু। তাৰপিছত এতিয়া ঘৰলৈ যামগৈ। বাকী আগৰ ভিডিঅ'কেইটা আপোনালোকে যদি চোৱা নাই, ডেছক্ৰিপশ্যনতে লিংক দি থ'ম, চাব, বাকী ঘৰলৈ যাওঁ। তো গাইজ এনেকৈয়ে পালোহি আমি ঘৰ, আৰু ভিডিঅ'টো আপোনালোকে পোৱালে প্ৰায় এমাহ হৈ গ'ল, কাৰণ এমাহৰ আগতে যোৱা ভিডিঅ'টো অকণমান দেৰি হ'ল, তথাপিতো আপোনালোকে মৰম চেনেহ দেখুৱাব, আৰু মোৰ বিশ্বাস আছে আপোনালোকে পূৰা মৰম চেনেহ দিব। তো ভিডিঅ'টো ভাল পালে কি কৰিব লাগে আপোনালোকেতো গম পাইছে, মই আজিকালি নকওঁৱেই, কাৰণ
আৰু বাকী গাইজ আমি গোঁসাই যে গৈছিলোঁ গোঁসাইগৰাকী মানে সত্ৰখনৰ নাম ক'বলৈ থাকি গ'ল। সত্ৰখন হৈছে বান কুকুৰাচোৰা বুঢ়া ভকত সত্ৰ আৰু সত্ৰখন যোৰহাটত আছে, আপোনালোকেতো সেয়া গম পালেই। বাকী আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। তো লগ পাম আন এটা নতুন ভিডিঅ'লৈ। তো আজিলৈ টাটা বাই বাই।